শুনাচোন, টিকটকটো এতিয়া বন্ধ হ'ল, কি কৰিম বুলি ভাবিছা এতিয়া? ঐ তুমি যে আহি ইয়াতো টিকটকৰ কথা কৈ আছা, মোক যে ইজ্জত দি আছা। মই টিকটক কৰি কিমান ফেমাছ হৈছিলোঁ তুমি হৈছিলা, 11K ফলোৱাৰ্ছ হৈছিলা। কি যে হৈ গ'ল। অসমক ৰিপ্ৰেজেণ্ট কৰি আছিলোঁ। কোনোবাই এনেকৈ কৰিব পাৰে? আমাৰ নিচিনা, আমাৰ টিকটক ফেমিলিৰ নিচিনা চবেই কৰিব পাৰে? মই অসমক ৰিপ্ৰেজেণ্ট কৰি আছিলোঁ। আমাৰ টিকটক কৰি আমাৰ সেই জবলাই দেখোন এতিয়া চিৰিয়েলত পালে। ময়ো চিৰিয়েলত গ'লোঁ কেইদিনমানতে। তেতিয়া তুমি কি কৰিলাহেঁতেন? তুমি মোক কথা পাতিবলৈ এই যে এইটো কি কয় যে এইটো এপইণ্টমেণ্ট ল'বলগীয়া হ'লহেঁতেন কথা পাতিবলৈ। তেতিয়া কি কৰিলাহেঁতেন? টিকটকৰ কথা ইজ্জত দিবলৈ আহা, গুচি গ'ল। ময়ো কেইদিনমানতে চিৰিয়েলত গ'লোহেঁতেন, তেতিয়া ফেমাছ হৈ গ'লোহেঁতেন, বলিউডত গ'লোহেঁতেন। তেতিয়া তুমি ক'বলৈকে ভাল হ'লহেঁতেন। হ'ব, কথাটো উলিয়াইছিলোঁহে, ইমাননো কেলৈ চিঞৰিছা? চবেই চাইছে, চোৱাচোন। ঘপকৈ হ'ব মুখটোৱে দিয়া, চেঞ্জ কৰি চৰি। দিয়ে। এতিয়া এতিয়া এই মুখৰ খোৱাচোন, আগতে খাই চিঙৰাকেইটা লোৱা লৈ মই খাব চিঙৰাকেইটা। পৰা নাই। ফেজুলে মনত পৰি গ'ল। ফেজুৰ ভিডিঅ'বিলাক কিমান মই চাওঁ, কিমান মই তাৰ ভিডিঅ'বিলাক চাই থাকোঁ। এতিয়া মই তাক নেদেখা হ'লোঁ। মনত পৰে নহয়, টিকটকৰ কথা কৈ দিলেই মনত পৰে। তুমি কৈ দিছা চিধাই, কথা নাই বতৰা নাই। জানিবই লাগে টিকটকৰ মই ষ্টাৰ আছিলোঁ, কিমান মই ফেমাছ আছিলোঁ। টিকটকৰ কথা কৈ দিলে চেণ্টিমেণ্ট উঠি যায়। এই JSB ভিডিঅ'টো, সেইটো যে কৰিবলৈ নাপালোঁ। JSB যে চুলিকেইটা দীঘলকৈ, তাৰ চুলিকেইটা লৈ ঝাৰু লৈ চবে কৰিছিলে, তাৰ ভিডিঅ'টো মোক কৰিবলৈ নাথাকিলে। সেইটো গুচিয়ে গ'ল টিকটকটো। মনত পৰি যায়, খং উঠি যায়। আমাৰ মহিম খুৰা টিকটকটো শেষ হোৱাৰ পিছতে গৈ নিউজ লাইভত ওলোৱা নাই। ময়ো বৰ নলঙা জেঙত লাগি মৰোঁ। কেলৈ কৈ পালোঁ বাৰু মই? মানুহৰ আগত ইমান লাজ পাইছোঁ, কি কৰোঁ বাৰু এতিয়া? নক'বা, আজিবা নক'বা, নহ'লে মোক নেমাতিবা ইয়ালৈ। এনেকৈ মোক কথা পাতিবলৈ নেমাতিবা, মোক খাবলৈ নেমাতিবা। খাবলৈ মাতিলে অলপ ভালকৈ মাতিব লাগে। তেনেকৈ মোক কথা কৈ নাথাকিবা। সেই যে মোৰ কৰোণা এজাক মলয়া বতাহ, সেই গানটোত কিমান মোৰ ফেমাছ হৈছিল, মোৰ কিমান ভিউ আহিছিল তাত, কিমান মই ফেমাছ হৈ গৈছিলোঁ গানটোত, কিমান মানুহে চাইছিলে, ট্ৰেণ্ডিঙত আছিলে। পাৰিবা তেনেকুৱা এক্টিং কৰিব? তোমালোকে পাৰিবা? কোনোবা আছে এক্টিং কৰা তোমাৰ লগৰ? কোনোবা আছে? তুমি তেনেকুৱা এক্টিং কৰি পাইছা? তুমি ক'ৰবাত এক্টিং কৰা দেখিছা তেনেকুৱা? মই কিমান ধুনীয়া এক্টিং কৰিছিলোঁ। কি হৈ গ'ল? টিকটকটো গুচি গ'ল। মোৰ মনত পৰিলে কি লাগি যায়। মই গম পাই আছোঁ কি হৈছে। কিমান মানুহে টিকটক কৰি আছিলে, কিমান মানুহে টিকটক কৰিছিলে। অকল মই কৰিছোঁ নেকি টিকটক? আমাৰ নৰেন্দ্ৰ মোদীয়েও টিকটক কৰি আছিলে। তুমি চাইছিলা জানো সেইবিলাক? চবেই টিকটক কৰি আছিলে। এতিয়া যে আমাৰ যে আমাৰ চিৰিয়েলত যে ওলাইছে দুটিমনৰ জোনাকৰ দেখোন সেই ভিলেনটো যে সি যে ওলাইছে, সেই বেয়া দাঁত গজা ভিলেনটো দেখোন এই নহয়, বেয়া দাঁত গজা সেইটো হিৰোটো, এই ভিলেনটো ইটো যে চুলিখিনি অকণমান দীঘলকৈ যে যিটো ওলাইছে, সেই ভিলেনটো দেখোন টিকটক পাই যোৱা। মোৰ কথা নুফুটা হৈ গৈছে। মোৰ খং উঠি গৈছে অতিপাতে। মানুহবোৰে কেলৈ চাইছে? মোক চিনি পাইছে নেকি টিকটক ষ্টাৰ বুলি? মানুহবোৰে তুমি সেই টিকটক ষ্টাৰ বুলি চোৱা নাই। মানুহবোৰে চাইছে তুমি যে ইমান চিঞৰিছা, গোটেই ৰেষ্টুৰেণ্টখনৰ মানুহবোৰে ঘূৰি চাইছে, শুনিছে চবেই। তুমি যে টিকটকটো গুচি যোৱাৰ পিছত যে টিকটকৰ মানুহবোৰ এনেকুৱা বলিয়া হৈ গৈছে, সেইবোৰ চাইছে। আকৌ এতিয়া বলিয়া বুলি মই তোমাক কোৱা নাই, আকৌ সেইটোতো চিঞৰিব নালাগে। মই গৈ থাকোঁগৈ, নাহোঁ আজিৰ পৰা। মই সেই চিঙৰাকেইটা খাবলৈ থাকিয়ে গ'ল। ইমান ভালকৈ খাম বুলি আহিছিলোঁ, নাহোঁ। নিজৰ পইচাকেইটা খৰচ নকৰি বোলো খাই আহিম কিবা এটা। নাহোঁ, মই আজিৰ পৰা নাহোঁ। মই গৈ থাকোঁগৈ, ইমান ভালকৈ কৰিছিলোঁ।